নমস্কাৰ বন্ধুসকল, কেনে আছে? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি এই ভিডিঅ'টো বনাইছোঁ আপোনালোকৰ কাৰণে। মই যিহেতু খুব কম দিনৰ কাৰণে ঘৰলৈ আহিছিলোঁ, কিন্তু যথেষ্ট দিনেই মই ঘৰত থাকি গ'লোঁ, যিহেতু মোৰ পুখুৰীৰ যি পাৰৰ প্ৰজেক্টটো কাম কৰি থকা হৈছে। আজি কাম কৰি থকাৰ দৃশ্যবিলাক মই আপোনাক ফেচবুকৰ জৰিয়তে মোৰ বন্ধু বান্ধৱীসকলক দেখুৱাবৰ কাৰণে মই চেষ্টা কৰিছোঁ। চাওকচোন মই কেনেধৰণে কামটো কৰিছোঁ এইকেইদিনত। মই 10 দিনৰ ভিতৰত মই পুখুৰীটোৰ আচলতে অকণমান ঠিক কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আজৰি সময়কণ এনেকৈ ব্যস্ত হৈ আছোঁ। এয়া এয়া আছিল মোৰ প্ৰজেক্ট। আপোনালোকক মই দেখুৱালোঁ মোৰ প্ৰজেক্টৰ যিবিলাক গছ গছনি আছে, যিবিলাক মই প্লেনিং কৰিছোঁ। আৰু আপোনালোকেও জনাব যে আপোনালোকৰ কিবা যদি পৰামৰ্শ থাকে, আপোনালোকে পৰামৰ্শবিলাক দিব। চেষ্টা কৰিম আপোনালোকৰ পৰামৰ্শবিলাক গ্ৰহণ কৰি আগন্তুক দিনবিলাকত মই ইয়াত ইমপ্লিমেণ্ট কৰি যাতে এই ঠাইডোখৰক আমি এটা পৰ্যটনস্থলী হিচাপে গঢ় দিব পাৰোঁ, তাৰ কাৰণে মোৰ চেষ্টা থাকিব। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।